ৰাতিপুৱাই মোৰ মনৰ মাজতে কাজিয়া এটাই কৈছে যাম এটাই কৈছে নাযাওঁ পিছে যাবলৈ মন থকা জনে দুৰবাৰ গালি পাৰিলে গতিকে গৈ আহোগৈ গৰমৰ দিন গতিকে হাফ স্পৰ্টিং পোছাকতনো কি আছে এই মেন পাৰফেক্ট এই পাতজক কি আছিলে কুকুৰদাৰ ইংলিছ মই ঢুকি নাপাওঁ গতিকে মোৰ অসমীয়াকে শুনক বহুত দিনৰ মূৰত গাড়ীখনত উঠিলো আৰু বেক গিয়াৰডাল লগাই চিধাই পুনাই দিলো ক'ত যাম কলৈ যাম সকলো কৈ আছো ভিআইপি ছাগলী গৰু সকলো পাব পাৰে যদি আপুনি সাইড কাটি দিব মানে ৰাস্তাটোৰ কথা কৈছো হঠাৎ চিভিল দেখি ভয় নাখাব মানে পেটৰ ইঞ্জিন ব্লাষ্ট হওঁ এয়া মাথো আৰম্ভণিহে শিৰত এটা বেজি তাৰ পাছত আহিলে আল্ট্ৰাছাউণ্ড এতিয়া ক'ত মৰমৰ চকুটো কপালত উঠিল পিছে ৰিপৰ্টটো দেখি চকুটো তললে নামি আহিল এতিয়া মুখত এটা মিচিকিয়া হাঁহি ফূৰ্তিতে গেছৰ দোকান এখনলৈ গৈছিলো মানে ফাষ্ট ফুড আৰু মনত পৰিলে পেটৰ বিষম কথাবোৰ এতিয়া নাকটো কুচাই চিধাই পুনালো আৰু গলো চিধাই এখন দোকানত সোমালো য'ত 100 টকাৰ পৰা 1 টকা এটা আপোনাক ঘূৰাই দিব সেয়াই হৈছে 99 ষ্ট'ৰ বস্তু পিছে ললো এটা কাঁহী বাতি ধুই থবলৈ আৰু এটা সজাবলৈ মই পিছে এখন কটাৰী বিচাৰি গৈছিলো খচকৈ আলু পিয়াজ শাক পাচলি কাটিবলৈ কিন্তু দুৰ্ভাগ্যবশতঃ নাপালো গতিকে এতিয়া ভাতটো খাই পেটটো শকত কৰোঁগৈ আজিলৈ বাই বাই